নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণী বল আৰু চাপৰ যিটো অধ্যায় আছে সেই অধ্যায়টোৰ প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথম প্ৰশ্নটো হৈছে তোমালোকৰ যে বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। মানে ইয়াত কৈছে কি যে যিকোনো এটা বস্তু যিটো আকাৰ যিকোনো এটা বস্তু অৱস্থানৰ পৰিৱৰ্তন ঘটাবৰ বাবে কৰিব পৰা দুটামান প্ৰক্ৰিয়াৰ কথা ক'ব দিছে। যেনে ধৰি লওক ইয়াত এটা বস্তু আছে, ইয়াক যদি আমি এইখিনিলৈ আনিব লাগে টানি আনিব লাগিব ন। তো তেনেকুৱা ধৰণৰ কিছুমান উদাহৰণ দিব দিছে। যেনে ইয়াত আছে যে পুতলা গাড়ী এখন ঠেলি তাৰ স্থানৰ সলনি কৰা, ফুটবল খেলুৱৈজনে ফুটবলটো কিক মাৰা, কুঁৱাৰ পৰা পানী তোলা, ড্ৰায়াৰ এটা খোলা। তো এনেকুৱা ধৰণৰবোৰ হ'ব কি তোমাৰ টনা বা ঠেলা। তোমালোকে জানাই আৰু টনা বা ঠেলা যিকোনো দুটা উদাহৰণ লিখি দিলেই হ'ল। তাৰপৰা 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগ কৰা দুটা উদাহৰণ দিয়া। তো ইয়াৰ প্ৰথম উদাহৰণটো দিছোঁ যে হাতেৰে হেঁচা দি প্লাষ্টিক বটলৰ আকৃতি বিকৃতি কৰা, ৰবৰৰ বল এটাক হেঁচি দি তাৰ আকাৰ সলনি কৰা। তো তোমালোকে হাতত বটল এটা থাকিলে তোমালোকে নিজে টিপিয়ে থাকা, এনেকৈ হেঁচি দিয়া হয় যাতে তাৰ চেপেটা হৈ যায় ন, সেইটোৱে আৰু আকাৰ পৰিৱৰ্তন হোৱা। বা বল এটা হেঁচি ধৰিলে চেপেটা হৈ যায়, সেইটো হ'ব তোমালোকৰ আকাৰ পৰিৱৰ্তন হৈ যোৱা। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰটো যে তলৰ উক্তিবোৰৰ খালী স্থানবোৰ পূৰ কৰা। তো ইয়াত খালী স্থানবোৰ ইয়াত দিয়া হৈছে কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল কি কৰিব লাগিব, টানিব লাগিব। খ নম্বৰটো হৈছে যে এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে। তাৰপৰা গ নম্বৰটো হ'ল বুজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰিবলৈ আমি ইয়াক ঠেলিব বা টানিব লাগিব। এডাল চম্বুকৰ উত্তৰ মেৰুৱে আন এডাল চম্বুকৰ উত্তৰ মেৰু কি কৰে, বিকৰ্ষণ কৰে। তো চম্বুকৰ মেৰু কি হয়, উত্তৰ মেৰুৱে দক্ষিণ মেৰুক আকৰ্ষণ কৰে আৰু নিজৰ নিজৰ মাজত বিকৰ্ষণ ঘটে। যেনে উত্তৰে উত্তৰক বিকৰ্ষণ কৰে আৰু দক্ষিণে দক্ষিণক কি কৰে, বিকৰ্ষণ কৰে। তাৰপিছত আহিল তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো যে এজন ধনুধাৰীয়ে তেওঁ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে, তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধাৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰণ কৰোৱা। তো ইয়াত এনেকৈ খালী ঠাইসমূহ পূৰণ কৰোৱা হৈছে। মানে ইয়াত তোমালোকক কেইটামান শব্দ দিছে, সেইকেইটা শব্দ হৈছে তোমালোকৰ পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ। এইকেইটা শব্দ তোমালোকে ইয়াত বহাব লাগে। ইয়াত আমি বহাই থৈ দিছোঁ অলৰেডি। তো তোমালোকে চাই ল'বা। প্ৰথম যিটো খালী ঠাই হ'ব তাত তোমালোকৰ কি হ'ব, আকৃতি পৰিৱৰ্তন হ'ব। দ্বিতীয়তে পেশীয় পৰিৱৰ্তন হ'ব, স্পৰ্শ হ'ব। 6 নম্বৰটো কি হ'ব তোমালোকৰ মাধ্যাকৰ্ষণ বা মধ্যাকৰ্ষণ যি কোৱা। তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো যে তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰি প্ৰতিটোৰ ক্ষেত্ৰত বলৰ পৰিণতি লিখা। মানে তলত তোমালোকক এটা এটা চিটুৱেশ্যন দিছে। যেনে এইটো ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা। তো ইয়াৰ ক্ষেত্ৰত তোমালোকে মানে সেই নেমু চেপিব যে হেঁচাটো দিছা ন, কিহে দিছা। তাৰপিছত আকৌ কাৰ ওপৰত বলটো প্ৰয়োগ হৈছে। আমি প্ৰথম কথা আমি কি বল প্ৰয়োগ কৰিছোঁ, বস্তুটোৰ ওপৰত তাৰ আকাৰ বা আকৃতি সলাবৰ কাৰণে বা যিটো কাম কয় সেই কামটো কৰিবলৈ, আৰু বলটো কাৰ ওপৰত প্ৰয়োগ হৈছে সেইটো আমাক সুধিছে। ঠিক আছে। তো এতিয়া নেমুৰ ৰস এটা চেপিবৰ কাৰণে আমি কি কৰিম, হাতখনে হেঁচি ধৰিম ন। তেতিয়া আমি কি বল প্ৰয়োগ কৰিম, পেশীজনিত বল প্ৰয়োগ কৰিম। আৰু বলটো কাৰ ওপৰত প্ৰয়োগ কৰিম, নেমু টুকুৰাৰ ওপৰত কৰিম, যাতে তাৰ ভিতৰত থকা ৰসখিনি কি হয় তোমালোকৰ ওলাই আহে। ঠিক আছে, এইটো লিখা আছে, লিখি ল'বা। তাৰপিছত ছেম তেনেকুৱাকৈ টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা। তো ইয়াতো আমি কি কৰিব লাগিব, টুথপেষ্ট এটা প্ৰথমটো আমি হেঁচি ধৰিব লাগিব। হেঁচি ধৰাৰ ফলত আমি কি বল প্ৰয়োগ কৰিম, পেশীয় বল প্ৰয়োগ কৰিম। ইয়াৰ ফলত টিউবটোৰ ওপৰত বল প্ৰয়োগ হ'ব আৰু পেষ্টখিনি কি হ'ব, ওলাই আহিব। ঠিক তেনেকৈ ইয়াত দিয়া হৈ আছে তোমালোকৰ ঘ নম্বৰটো আছে, তোমালোকে ইয়াত চাই ল'বা। ঠিক আছে, চাই পেলাই লিখি ল'বা। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো যে কমাৰে উত্তপ্ত লুৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে, হাতুৰিৰে মৰিয়াওঁতে বল কেনেকৈ লুৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তোমালোকৰ যে উত্তপ্ত লুৰ টুকুৰাত হাতুৰিৰে আঘাত দিয়াত পেশীজনিত বল ক্ৰিয়া কৰে। এই বলৰ প্ৰভাৱত লুৰ আকাৰ সলনি হয় আৰু কমাৰে ইচ্ছামতে সঁজুলি ৰূপ দিব পাৰে। তাৰপৰা 7 নম্বৰ প্ৰশ্নটো হ'ল যে ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ যে কাপোৰেৰে ঘঁহাত বেলুনটোত স্থিতি বৈদ্যুতিক আধান সঞ্চিত হয়। এই আধানযুক্ত বেলুনে বেৰৰ সৈতে বৈদ্যুতিক বলৰ মাধ্যমেৰে আকৰ্ষণ সৃষ্টি কৰে, ফলত বেলুনটো বেৰৰ গাত সংলগ্ন হৈ থাকে।
তাৰপিছত আহিল তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো যে মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলৰ চিনাক্ত কৰাৰ গতি অৱস্থাৰ পৰিৱৰ্তন নোহোৱা কাৰণ আলোচনা কৰা। তো ইয়াৰ এনচাৰটো হ'ব পানী ভৰা বাল্টি দাঙি ধৰি থাকোঁতে ইয়াৰ ওপৰত দুটা বল ক্ৰিয়াশীল হয়। 1 নম্বৰ হৈছে হাতৰ দ্বাৰা প্ৰয়োগ কৰা পেশীজনিত বল, 2 নম্বৰ হৈছে পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অৰ্থাৎ বাল্টিটোৰ ওজন। বাল্টি বা ওজন বা যিকোনো এটা বস্তুৰ ওজনক আমি কি বুলি কওঁ? কোনো এটা বস্তুক পৃথিৱীয়ে যিমান বলেৰে আকৰ্ষণ কৰি থাকে সেই বলটোকে ওজন বুলি কোৱা হয়। আৰু তোমালোকে যদি পাঠটো পঢ়িছা বা ক'ৰবাত পঢ়িছা গম পাবা যে ভৰ আৰু ওজন বেলেগ বেলেগ হয়, ঠিক আছে। আৰু 9ত বাৰু পাবাই। তাৰপিছত ইয়াত আৰু এটা লাইন লিখিছোঁ যে যেতিয়া হাতৰ বল আৰু আকৰ্ষণ বল দুয়ো মানত সমান আৰু বিপৰীত দিশৰ হয় তেতিয়া লব্ধ বল 0 হয়। এইভাৱে বাল্টিটোৰ গতি অৱস্থানৰ কোনো পৰিৱৰ্তন নঘটে। তো ধৰি লোৱা পৃথিৱীয়ে কোনো এটা বস্তু বা ইয়াত যিটো কৈছে বাল্টিৰ কথা, সেই বাল্টিটো যদি পৃথিৱীয়ে যিমান বলেৰে টানি থাকে সিমান বলেৰে যদি আমি ওপৰলৈ টানি থাকোঁ তো বস্তুটো কি হ'ব? মাজতে ৰৈ থাকিব। ঠিক তেনেকৈ বাল্টিটো ৰৈ থাকিব যদিহে পৃথিৱীয়ে যি বলেৰে টানে সেই একে বলেৰে যদি আমিও বিপৰীত দিশত টানো। 9 নম্বৰ প্ৰশ্নটো হ'ল তোমালোকৰ যে কক্ষপথত স্থাপনৰ বাবে ৰকেট ওপৰলৈ নিক্ষেপ কৰাৰ পিছত ক্ৰিয়াশীল বল দুবিধৰ নাম লিখা। প্ৰথম প্ৰশ্নটো হ'ব তোমালোকৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ বল, শটো হ'ব তোমালোকৰ বায়ুৰ সৈতে ঘঁহা খাই সৃষ্টি হোৱা ঘৰ্ষণ বল। 10 নম্বৰটো হ'ল তোমালোকৰ ডপাৰৰ খোলামূৰ পানীত ডুবাই বাল্ব চেপি ধৰা পিছত বাল্বটো মুকলি কৰিলে পানী সোমাব কাৰণ লিখা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডপাৰৰ ভিতৰলৈ পানী সোমাই বায়ুমণ্ডলীয় চাপৰ ফলত। এইটো শুদ্ধ কৰি ল'বা সোমাইটো। তো এইখিনিয়ে আছিলে